স্বাগতম জনাইছো মই পল্লৱী অধিকাৰী ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰো ভাল আজি মই আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো মই ভাবিলো আপোনালোকক মেখেলা চাদৰ দুজোৰ দেখাও বুৱা মেখেলা চাদৰ হয় মই অলপ আগতে এই দুইজোৰ বৈ হোৱা কৰিছো মানে তো ভাবিলো আপোনালোকক দেখাই লও তো ফাৰ্স্ট মই দেখাইছো এইজোৰ দুইজোৰৰে কালাৰ ব্লু কালাৰ হয় নীলা এইখন হৈছে চাদৰখন ইয়াৰে ডি ঘুটাটো হৈছে পদ্মিনী আৰু বাণীটো হৈছে পাত সূতা কৰিশ্মা পাত এছক ইয়াৰে ডিজাইনটো চাব মই এনেকৈ বনাই দিছো ডিজাইনটো একেবাৰে সিম্পল হয় ওচৰৰ পৰা দেখাই দিছো বাট কাপোৰজোৰ দেখিবলৈ বহুত মৰম লগা হৈছে ধুনিয়া এয়া চাওক আপোনালোকে বগা নীলা কাপোৰত বগাৰে ফুলবোৰ ইমান ধুনিয়াকৈ ফুটি ওলাইছে এনেকুৱাকে বনাই দিছো এই চাদৰখনৰ লগত থাকিব এয়া সাইড পটি কেটা চাও ওচৰৰ পৰা দেখাই দিছো একেবাৰে সিম্পল হয় ইয়াৰে বাছনিটো এটা বাছি লৈ মই এনেকৈ মাৰি দিছো দুটা উলুট এনেকুৱাকে লগাই ললে চাদৰখনত এটা ধুনিয়া শাইনিং হ'ব চাওক আপোনালোকে এনেকৈ লগাই ললে তো এয়া চাদৰখন এয়া হৈছে সাইড পটি আৰু এই কাপোৰজোৰৰ ব্লাউজ পিচটো মই বনাইছো এইটো হৈছে ইয়াৰে এই কাপোৰজোৰৰ এইটো হৈছে ব্লাউজ পিচটোত মই এনেকৈ হেণ্ডত ওয়াৰ্ক কৰি দিছো এনেকৈ তিনিটা লাইন কৰি মই ফুল বাছি দিছো এইখিনি হেণ্ডত থাকিব এয়া হৈছে ব্লাউজ পিচ আৰু ইয়াৰে মেখেলাখন হৈছে এইখন হৈছে ইয়াৰে মেখেলাখন এই কাপোৰজোৰৰ মেখেলাখন হৈছে এইখন ওপৰতো একেবাৰে সৰু সৰুকৈ এনেকৈ বুটা বাছি দিছো তলৰ আঁচলটো হৈছে এনেকুৱা ধৰণৰ এনেকুৱা ডিজাইন যদি আপোনালোকক ডিজাইনটো লাগে কমেন্ট কৰিব মই ফুলখিনি আপোনালোকক দি দিম এয়া কাপোৰজোৰ চাওক ইয়াৰে লগত আৰু এজোৰ কাপোৰ মই দেখাও এইজোৰ একেবাৰে সিম্পল হয় এইজোৰটো সিম্পলৰ ভিতৰতে পৰে তথাপিও অকনমান ফুল বাছিছোৱে মানে এইজোৰটো একেবাৰে সিম্পল হয় এয়া নীলা ৰঙৰে হয় ইয়াতে এনেকৈ 3 লাইন বুটা বাছি দিছো এনেকৈ গুণাৰে কাৰাবোৰ দি আচলটো এনেকুৱা গুটেই গাতে সৰু সৰুকৈ একেবাৰে সৰু সৰুকৈ এনেকৈ বুটা বাছি দিছো और साइड पटिটো এইটো হ'ব এইজোৰ কাপোৰ পিংক কালাৰেৰে মই ফুলবোৰ তুলিছো এই ফুল তুলা হুটাবোৰ উল হুটা হয় এটা মই জাস্ট দেখাই দিছো আপোনালোকে যেন অলপ ধৰিব পাৰে কেনেকুৱা ধৰণৰ হ'ব কাপোৰটো সাইড পটিটো যেতিয়া লগোৱা হ'ব তেতিয়া দেখিবলৈ কেনেকুৱা হ'ব তো চাওক একেবাৰে সিম্পল হয় চাদৰখন সাইড পটিটো এইটো এয়া চাদৰ এয়া সাইড পটি তাৰ পিছত এইটো হৈছে ব্লাউজ পিচ ইয়াৰে ব্লাউজ পিচটো
এনেকৈ হেণ্ডত ৱৰ্ক থাকিব এটাই মাৰিছোঁ ইয়াতে পিংক কালাৰেৰে আৰু এইখন হৈছে ইয়াৰে মেখেলাখন তো এইখিনিয়ে আছিল আপোনালোকক দেখুৱাব লগা আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কাপোৰ কেইযোৰ কেনেকুৱা পালে শেষত গৈ আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেতিয়াহ'লে এতিয়ালৈ বাই বাই সকলোকে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক ধন্যবাদ